নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটি সাধু কথা ক'ম। সাধু কথাটো কোৱাৰ আগতে মই আপোনালোকক এটি তাচপাতৰ খেল দেখুৱাম আৰু অভিভাৱকসকলে নিজৰ সন্তানক এই খেলটো দেখুৱাব পাৰিব। খেলটো দেখি নিশ্চয় সন্তান সকলো আনন্দিত হ'ব, ভাল পাব। আহকচোন আমি খেলটো আৰম্ভ কৰোঁ। O-N-E 1 T-W-O 2 T-H-R-E-E 3 F-O-U-R 4 F-I-V-E 5 S-I-X 6 S-E-V-E-N 7 E-I-G-H-T 8 N-I-N-E 9 T-E-N 10 J-A-C-K Jack J-K-I-N-G King এজনী ৰাণী। এতিয়া এই এনেকৈ ক্ৰমান্বয়ে যিবিলাক ইংৰাজী নাম্বাৰ আমি হেৰি কৰিলোঁ, স্পেলিং কৰি কাউণ্ট কৰিলোঁ, সেইবিলাক শিকিবৰ কাৰণে আমি এটা সাধু কথা জানিব লাগিব। সাধুটো এতিয়া আপোনালোকক মই ক'ব ওলাইছোঁ, তেতিয়া আপোনালোকে এনেকৈ চিৰিয়েলকৈ আপোনাৰ নাম্বাৰবিলাক ক'ব পাৰিব। এতিয়া আহকচোন, প্ৰথমে কাৰ্ডবিলাক মেলি লৈছোঁ, তাৰপিছত মই এটা আপোনালোকক সাধু কথা ক'ম। প্ৰথমে মেলি লৈছোঁ। এনেকৈ মেলি ল'লে আচলতে সুবিধা হয়। এতিয়া মই এটা সাধু কথা ক'ম। 387 বছৰ আগত, 387 বছৰ আগত এই মানে এগৰাকী ৰাণী আছিলে। কুইন মানে ৰাণীৰ বয়স 64 বছৰ। তেওঁৰ দুটা সন্তান আছিলে, জেক আৰু কিং। জেকৰ বয়স 19 বছৰ আৰু কিঙৰ বয়স 5 বছৰ, বা কিঙৰ বয়স আপুনি 19 বছৰ ক'ব পাৰে আৰু জেকৰ বয়স 5 বছৰ ক'ব পাৰে। তাৰপিছত এইটো হ'ল সাধু কথা। এতিয়া আকৌ এবাৰ আমি ৰিপিট কৰিম। 387 বছৰ আগত এগৰাকী ৰাণী, কুইন, কিউ মতলব কুইন, ৰাণী আছিল। ৰাণীৰ বয়স 64 বছৰ বয়স। তেওঁৰ দুটা সন্তান আছিলে, জেক আৰু কিং। জেকৰ বয়স হ'ল 19 বছৰ, বা কিঙৰ বয়স হ'ল 19 বছৰ, বা জেকৰ বয়স হ'ল 5 বছৰ। এতিয়া এইখিনি কৰাৰ পিছত আপুনি আপোনাৰ 1ৰ স্পেলিংটো O-N-E 1 T-W-O 2 T-H-R-E
E 3 F O U R 4 F I V E 5 এনেকৈ আপোনালোকে প্ৰথমে যেনেকৈ দেখাইছিলোঁ তেনেকৈ আপোনালোকে কাউণ্ট কৰিব পাৰিব গণনা কৰিব পাৰিব আৰু সৰু ল'ৰা ছোৱালী ইয়াৰ পৰা উপকৃত হ'ব মোৰ চেনেলটো যদি ভাল পায় লাইক কৰিব আৰু আপুনি নতুন যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ